প্ৰথমতে কৈছোঁ ফেচবুকত চাকৰি বিচাৰি কাৰ সাঁচতীয়া টকা শেষ হৈ গৈছে। যদি ভিডিঅ'টো শেষলৈকে চাই তেতিয়া সকলো কথা বুজি পাব। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব। আজিকালি ফেচবুকত বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট আহি থাকে, জব এডভাৰটাইজমেণ্ট, প্ৰাইভেট জব এডভাৰটাইজমেণ্ট। তেওঁলোকে তাত লিখা থাকিব আমুক বেংকত জইনিং, বিভিন্ন ধৰণৰ বেংকৰ নাম থাকিব। HDFC বেংক, এক্সিছ বেংক, ইয়েছ বেংক, বেংক অফ বৰোদা, ইউনিয়ন বেংক, ছেইম ডে জইনিং। যিটো মই স্ক্ৰীণত দেখাই আছোঁ, আপোনালোকে স্ক্ৰীণত দেখাই থকা এডভাৰটাইজমেণ্টটোলৈ মন কৰক, ছেইম ডে জইনিং। কোনোবা বেংকত ছেইম ডে জইনিং হয় জানো? আৰু তেওঁলোকৰ পোষ্টবিলাক থাকিব KYC এনালাইচিষ্ট, লোন প্ৰচেছিং অফিচাৰ, বিভিন্ন ধৰণৰ পোষ্ট তেওঁলোকে নিজে জেনেৰেট কৰি লয় আৰু সেই এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰি দিয়ে। আৰু তেতিয়া সেই এডভাৰটাইজমেণ্টটো বহুত নিবনুৱা ল'ৰা ছোৱালীয়ে চায় আৰু চাই পিনি সেইটো এপ্লাই কৰে আৰু এপ্লাই কৰাৰ বিনিময়ত তেওঁলোকে এটা চাৰ্জেছ লৈ লয়। মিনিমাম 500 টকা ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছ। আপুনি ইণ্টাৰভিউ পাছ কৰক, ফেইল কৰক, কোনো কথা নাই। মিনিমাম 500 টকা ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছ। তাৰ পাছৰ পৰা আপোনাৰ লগত আৰম্ভ হৈ গ'ল স্কেমটো। আৰু সেই স্কেমটোৰ কথাই মই ক'বলৈ গৈ আছোঁ আৰু এইটো ভিডিঅ'টো শেষলৈকে চাব। মই স্ক্ৰীণত এইকেইটা দেখাই আছোঁ, চাওক। বেংক অফ বৰোদা, ইউনিয়ন বেংক, HDFC বেংক, ইয়েছ বেংক, বিভিন্ন ধৰণৰ বেংকত এই চাকৰি ওলাইছে বুলি দেখাইছে। তেওঁলোকে ছেইম ডে জইনিং হ'ব। এনেকুৱা এটা ঘটনা মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ। এইবোৰ জব এডভাৰটাইজমেণ্ট চাই কেতিয়াও আপোনালোকে চাকৰি এপ্লাই নকৰিব, জব বিচাৰি নাযাব। এনেকুৱা ধৰণৰ যিবিলাক এডভাৰটাইজমেণ্ট, ছেইম ডে জইনিং, কোনোবা বেংকিঙত কিবা কোম্পানীত হওক, কেতিয়াও ছেইম ডে জইনিং হ'ব নোৱাৰে। কাৰণ আপুনি হোৱাটছআপত বা মোবাইলত চাই এইটো এপ্লাই কৰিব আৰু তাত ছেইম ডে জইনিং হোৱাটো ইম্পচিবল কথা। তাত আপুনি ইণ্টাৰভিউ দিব লাগিব। যদি ভাল জেনুইন জব হয় তাত ইণ্টাৰভিউ দিব লাগিব, ইণ্টাৰভিউত পাছ কৰিব লাগিব। যদি ইণ্টাৰভিউত পাছ কৰে তেতিয়াহে আপুনি জব পাব। আৰু সেই জবটোৰ বিনিময়ত আপুনি 1 টকা পইচা দিব নালাগে। প্ৰাইভেট জব কৰিবলৈ ক'তো 1 টকা পইচা দিব নালাগে। চৰকাৰী জব কৰিবলৈও দিব নালাগে বৰ্তমান। কিন্তু প্ৰাইভেট জব কৰিবলৈ আপুনি 1 টকা পইচা দিব নালাগে। আপোনাৰ যদি কোৱালিফিকেশ্যন আছে, এক্সপিৰিয়েঞ্চ আছে, আপুনি 110% চিয়'ৰ জবটো পাবই। কেতিয়াও আপুনি পইচা দিব নালাগে। আৰু যিবিলাক মই এডভাৰটাইজমেণ্ট দেখাই আছোঁ এইবিলাক ফেক জব এডভাৰটাইজমেণ্ট হয়। এই এডভাৰটাইজমেণ্টটোৰ পৰা, এইবিলাকৰ পৰা বহুত নিবনুৱা ল'ৰা ছোৱালী আজি বিপদত পৰিছে। আৰু সেই বিপদৰ পৰা অলপ সকাহ পাবৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকৰ ঘৰৰ কোনোবা ল'ৰা ছোৱালী আছে বা এনেকুৱা এডভাৰটাইজমেণ্ট চাই চাকৰি বিচাৰি থাকে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। 1 নম্বৰ কথা, ভাল চৰকাৰী বেংকত চাকৰি পাবলৈ হ'লে আপুনি IBPS এক্সাম দিব লাগিব বা তেওঁলোকৰ ডিপাৰ্টমেণ্টেল এক্সাম দিব লাগিব। তেতিয়াহে আপুনি চাকৰি পাব। যদি প্ৰাইভেট বেংকতো চাকৰি পাব লগা হয় বা HDFC বেংক, ইয়েছ বেংক, বিভিন্ন ধৰণৰ বেংকত যদি আপুনি চাকৰি বিচাৰে, তেতিয়া তেওঁলোকৰ নিজৰ ৱেবছাইট থাকে। ৱেবছাইটত গৈ আপুনি চাব পাৰে যে তেওঁলোকৰ ভেকেঞ্চি অ'পেন হৈছে নে নাই। তাত আপুনি দেখিব। যদি কোনোবা বেংকৰ এমপ্লয়ীয়ে ৰেফাৰেঞ্চ দিছে তেতিয়াহ'লে আপুনি সেই জবটো পাব পাৰে। কিন্তু ফেচবুকত এডভাৰটাইজমেণ্ট চাই কোনো বেংকত চাকৰি নাপায়। পাব পাৰে কিছুমান থাৰ্ড পাৰ্টি যিবিলাক থাকে, ক্ৰেডিট কাৰ্ড থাকে কিছুমান বেংকৰ থাৰ্ড পাৰ্টিবিলাকে কিছুমান এনেকৈ এডভাৰটাইজমেণ্ট দিয়ে। তাতো কিছুমান ফেক থাকে, কিছুমান জেনুইন থাকে। এপ্লাই কৰাৰ আগত সেইটো ভেৰিফাই কৰি ল'ব লাগে। কিন্তু ফেচবুকত এডভাৰটাইজমেণ্ট চাই কেতিয়াও জব নাপায় আৰু এইটো পোৱা ইম্পচিবল কথা। এটা মই কাহিনী কৈ আছোঁ। কালি প্ৰায় 7টা-8টামান বজাত মোক ফোন কৰি আছে। এনেকুৱাই কিবা সময় 7টা-8টা হ'ব, মোক এজন খুৰাই ফোন কৰি আছে যে তেওঁলোকৰ ল'ৰাটোৱে HDFC বেংকত চাকৰি পাইছে, KYC এনালাইচিষ্ট। মই ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। তেওঁ হোৱাটছআপ মেছেজ দিলে ফোনটো কৰাচোন। তাৰপাছত মই নিজে কল বেক কৰিলোঁ। তেওঁ মোক এখন এপইণ্টমেণ্ট মানে জইনিং লেটাৰ দিছে HDFC বেংকৰ। তেওঁৰ এটা ল'ৰাটোৱে চাকৰি পাইছে KYC এনালাইচিষ্ট। মোক ক'লে এইটো চাই দিয়াচোন, মোৰ ল'ৰাটোৱে চাকৰি পাইছে KYC এনালাইচিষ্ট। মই এইটো স্ক্ৰীণত দেখাই আছোঁ, আপোনালোকে চাই লওক। KYC এনালাইচিষ্ট, এইটো HDFC বেংকৰ নিয়েৰেষ্ট ব্ৰাঞ্চত জইনিং হ'ব। আৰু ইণ্টাৰভিউৰ কাৰণে ক'তো যাব নালাগে, অনলাইন ইণ্টাৰভিউ হ'ব। আৰু আপুনি প্ৰথমতে 500 টকা এটা দিব লাগিব। মানে ফৰ্মটো তেওঁলোকে আগত পঠিয়াই দিলে যে এইটো আপুনি ছিলেক্ট হৈছে, আপুনি নিয়েৰেষ্ট ব্ৰাঞ্চত জইনিং হ'ব। জইনিং হোৱাৰ আগত আপুনি 500 টকা এটা দিব লাগিব। তাৰপাছতহে আপুনি জইনিং হ'ব। এইখন এপইণ্টমেণ্ট লেটাৰ চাই লওক। আৰু খুৰাজনে মোক দিছে, এইটো আপোনালোকে স্ক্ৰীণত দেখাই আছোঁ, এইটো চাই লওক। তেওঁ ফোন কৰি যায়, মোক কৈছে দীপ এনেকুৱা আছে নেকি যে 500 টকা দি বোলে HDFC বেংকত জইনিং কৰিব পাৰে। তেওঁ যিহেতু মোৰ লগত ভাল ৰিলেশ্যন হয়,
তেওঁ মোৰ প্ৰায় কথা আমি পাতোঁ তেওঁ মোক ক'লে যে এনেকুৱা কিবা আছে নেকি যে ডাইৰেক্ট এনেকৈ জইনিং কৰিব পাৰে যিহেতু এজন নিবনুৱা ল'ৰা চাকৰি আশাত বহি আছে আৰু এনেকৈ এটা পাইছে আৰু এপইণ্টমেণ্ট লগো দেখিছে চিল চাইন চব দেখিছে অভিয়াছলি ভাবিব যে তেওঁলোকে নাজানে যে হয় মই চাকৰি পাই গৈছোঁ কিন্তু তেওঁক মই কৈছোঁ যে এইটো আপুনি চাওকচোন বাৰু এইটো এটা ফেক হয় আমি বস্তুটো দেখিলে আপুনি গম পাব লাগে বোলে এইটো ফেক হয় আপুনি এজন ইমান জনা শুনা ব্যক্তি আজিৰ দিনত বেংকত চাকৰি প্ৰাইভেট বেংকত চাকৰি পাবলৈ কিবা পইচা দিব লাগে নেকি তেওঁক তাৰপিছত মই গোটেইখিনি কথা বুজাইছোঁ এইটো এটা স্কেম হয় তেওঁলোকে আপোনাক এনেকৈ প্ৰথমতে এপইণ্টমেণ্ট লেটাৰ এখন দিব মানে জইনিং ডেট এটা দিব সেই জইনিং ডেটটোৰ আগত আপোনাৰ পৰা পইচা বিচাৰিব 500 টকা তাৰপিছত ক'ব যে আপোনাৰ আমুক এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্জ থাকিব তাত দিবলৈ 1500 টকা আৰু এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্জ থাকিব তাত দিবলৈ 2000 টকা তেনেকৈ আপোনাৰ পৰা প্ৰায় 10-12 হাজাৰ টকা লুটি লৈ যাব আৰু শেষত যিটো কণ্টেক্ট নম্বৰৰ পৰা আপোনাক ফোন আহিছিলে য'ৰ পৰা এপইণ্টমেণ্ট লেটাৰ দিছিলে সেইটো না পাত্তা হৈ যাব আপুনি ফোন মেছেজ যি কৰক বিচাৰি নাপায় লাইভ এক্সাম্পল মই দেখাইছোঁ চাওক HDFC বেংকত তেওঁ জব পাইছে বুলি এনেকুৱা এখন এপইণ্টমেণ্ট লেটাৰ পঠাইছে আৰু 500 টকা ৰেজিষ্ট্ৰেশ্যন চাৰ্জ বিচাৰিছে যদি আপুনি ৰেজিষ্ট্ৰেশ্যন চাৰ্জটো নিদিয়ে আপুনি জইনিং কৰি যাব পাৰে কিন্তু আপোনাৰ চেলাৰী প্ৰথমতে সেই 500 টকাটো কাটি ল'ব আৰু কিন্তু আপুনি সেইটো 500 টকা নিদিয়ে একো নাই কিন্তু বেলেগ ৰেজিষ্ট্ৰেশ্যন চাৰ্জ আপুনি 2000 টকা দিব লাগিব এইটো কাৰবাৰ মোৰ আৰু এজন লগৰ তেওঁ চাকৰি পাইছিলে এক্সিছ বেংকত ওপৰত মই এইটো দেখাই আছোঁ চাওক স্ক্ৰীনত দেখাই আছোঁ ই চাকৰি পাইছিলে এক্সিছ বেংকত মোক সিও ফোন কৰিছে যিহেতু মই বেংকিং ছেক্টৰৰ লগত অলপ জড়িত সেইটো মোক ফোন কৰিলে মই এক্সিছ বেংকত চাকৰি এটা পাইছোঁ মই আমুক তাৰিখে জইনিং কৰিব যাম তাক 2000 টকা বিচাৰিছিলে তাৰ নামটো ছিলেক্টেড হৈ গ'ল লোকেশ্যন ছিলেক্ট হৈ গ'ল নাম ছিলেক্ট হৈ গ'ল আপুনি জাষ্ট জইনিং কৰিব লাগে আৰু জইনিং কৰাৰ আগত আপুনি টকা 2000 দিব লাগে তেতিয়াহে আপুনি এক্সিছ বেংকত গৈ জইনিং কৰিব পাৰিব তাৰপাছত মই ক'লোঁ যিখনটো নাম আহিছে এখন মোক চেণ্ড কৰচোন সি এইখন মোক দেখালে এনেকৈ মই স্ক্ৰীণত দেখাইছোঁ দেখালে এনেকৈ মোৰ নাম আহিছে মোৰ শিৱসাগৰ ব্ৰাঞ্চত মোক জইনিং কৰিবলৈ দিছে আৰু এতিয়া পইচা 2000 টকা বিচাৰিছে মই ক'লোঁ ছাৰ তোৰ যদি 2000 টকা দিব মন গৈছে তই দি দে কিন্তু এই চাকৰিটো কেতিয়াও নাপাওঁ এইটো ফেক হয় এইটো চাকৰি কেতিয়াও নাপাওঁ তাৰপাছত মোৰ তাৰ কণ্টেক্ট নাম্বাৰৰ লগত কথা পাতিলে ফোন ৰিচিভ নকৰে মেছেজ দিলে মেছেজ ৰিপ্লাই নকৰে পিছত সি গম পালে যে এইটো জবটো ফেক হয় এনেধৰণে বহুত স্কেম চলি আছে জব স্কেম আপোনালোকৰ এইবোৰৰ পৰা সাৱধান হ'ব ফেচবুকত চাই আপোনালোকে চাকৰি এপ্লাই নকৰিব যদিও এপ্লাই কৰে সেইটো একদম জেনুইন হয় নে নহয় চাই ল'ব তাৰপিছত আপোনালোকে চাকৰিটো এপ্লাই কৰিব আজিৰ দিনত এনেকুৱা ধৰণৰ বিভিন্ন এডভাৰটাইজমেণ্ট ফেচবুকত আহি থাকে যদি এই এডভাৰটাইজমেণ্টবিলাক চাই আপুনি টকা দিয়ে তেতিয়াহ'লে আপোনাৰ যিবিলাক টকা হাঁচতীয়া টকা আছে গোটেইকেইটা অথলে যাব ফেচবুকত জব এডভাৰটাইজমেণ্ট চাই কেতিয়াও টকা নিদিব আৰু প্ৰাইভেট জব কৰিবৰ কাৰণে 1 টকা পইচা দিব নালাগে যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপুনি চাকৰিটো 110% পাব প্ৰাইভেট চাকৰিৰ কাৰণে ক'তো 1 টকা পইচা নিদিব যদি আপুনি দিয়ে সেইটো আপুনি এটা নিজে মহা মূৰ্খামি কৰাৰ দৰে হ'ব এইটো কথাটো মই বুজাই দিছোঁ ধুনীয়াকৈ আপোনালোকক আৰু যদি এনেকুৱা ল'ৰা ছোৱালী আছে ফেচবুকত এডভাৰটাইজমেণ্ট চাই চাকৰি এপ্লাই কৰিছে তেনেহ'লে মোৰ ভিডিঅ'টো ইমিডিয়েটলি শ্বেয়াৰ কৰি দিয়ক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক